নলবাৰীৰ পৰা আহিছে এইবোৰ কিমান টকাকৈ? এইটো 30-20 টকা, 3টা 50 টকা। 3টা 50 টকাত বিক্ৰী কৰিছে। বিক্ৰী হৈছেনে? যদি অলপ চলপ যোৱাবাৰৰ দৰে হোৱা নাই। ঠিক আছে, হ'ব বাৰু। হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল জহাফুল। আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই ব্লগটো আৰম্ভ কৰিব লৈছোঁ। আজি আমি পূজা চাব আহিছোঁ, আপোনালোকক পূজা দেখুৱাম। তো আপোনালোকে চাই থাকিব আমাৰ ভিডিঅ'টো। তো আহক আমি পূজাৰ ভিতৰলৈ সোমাই যাওঁ, কি কি আছে চাওঁ বলক। তো গাইজ আমি গৈ আছোঁ আৰু আমাৰ লগত আজি আছে, মোৰ লগত আহিছে কোন আপোনালোক চিনাকি কৰাই দিওঁ। ফুলখালী হয় মোৰ আৰু মোৰ বেটা লাকি। খাই দিয়া। তো বলক আমি পূজা চাব যাওঁ, কি কি আছে চাওঁ। তো আমি মানুহৰ লগত কথা পাতিলোঁ। এটা বেপাৰী তাৰমানে ময়ূৰ পাখি বিক্ৰী কৰিব আহিছিল। তো অলপ কথা পাতিলোঁ পূজাৰ, আৰু ইফালে মিঠাই দোকানবিলাক চাওঁ বলক। এইবিলাক মিঠাই দোকান, কিমান ধুনীয়া ধুনীয়া মিঠাই ওলাইছে। আপোনালোকে মিঠাই যদি ল'ব পাৰে। এইবিলাক মানুহ কিমান মানুহ পূজাত, আপোনালোকক বলক দেখাই যাম কি কি আছে পূজাত। চাই যাব, ভিডিঅ'টো স্কিপ নকৰিব। তো মই মানে আগতে পূজা এই দুদিন তাৰমানে অহা নাছিলোঁ। আজি নৱমী, আজি আহিছোঁ। মোৰ ঘৰত ফুলখালী আহিছে, তো ফুলখালীক লগত লৈ আহিলোঁ, হয়নে? তো তোমাৰ আহি কেনেকুৱা লাগিছে পূজা? ভাল লাগিছে। ইয়াতে চাওমিন আছে, এইবিলাক হোটেল, এইফালে চাওমিন হোটেল, এইবিলাক দোকান। কথা পাতিছি বলক এইফালে ভিতৰত সোমাই যাওঁ, কি কি আছে চাওঁ। ইয়াত চাওমিন বনাই আছে, এইবিলাক চাওমিন আপুনি চাব পাৰে। দাদা কেনেকুৱা? ভালে আছে? অঁ আছোঁ। অঁ চেম টু। ইফালেও আছে হোটেল দোকান, চাওমিন বনাই আছে। তো বহুত দোকানেই দোকান, আপোনালোকে ইয়াত আহিলে চাব পাৰিব। ধুনীয়া ধুনীয়া দোকান আছে। এইবিলাক কি কি লাগে আপোনালোকক গোটেইখিনি পাই যাব। তো পূজা চালোঁ আৰু চাওঁ ক'ত কি আছে বলকচোন। এইফালে এখন হোটেল আছে, চব চাওমিনৰ দোকান। क्या सोच है रे तेरी, मानना पड़ेगा। তো এইখনো চাওমিনের দোকান হয়, হোটেল। আৰু ইফালে আছে আপোনাৰ মণিহাৰী, মানে ইয়াত সৰু ল'ৰা ছোৱালীৰ বাচ্ছাৰ, আৰু ইফালে মাইকী মানুহৰ বা লেডিছৰ আইটেম আপোনালোকে ইয়াত পাই যাব। পিষ্টল চিষ্টল গোটেই পাই যাব। এইবিলাক বহুত বস্তু আছে, আপোনালোকে চাব পাৰে। আমি গৈ আছোঁ ভিতৰত, কি কি আছে চাওঁ বলক। পূজা বহুত ভিৰ মানুহ। লাকি ঘাট ধৰে। এইবিলাক কিবা বিকিব আনিছে, এইটো কি বস্তু? আৰু এইফালে মানুহ কিমান মানুহ, হাজাৰ হাজাৰ মানুহ। আমাৰ ইয়াত পূজা তাৰমানে বহুত ডাঙৰ পূজা হয়। তো পূজাত আপোনালোকে আহিলে ইয়াত বহুত ধৰণৰ বস্তু পাব, বেলুন পাব। ইয়াত কিবা খেলা বস্তু আছে, এইবিলাক বেলুন ফুলাই আছে। আৰু ইফালে মিঠাই দোকান আছে, আপোনালোকে মিঠাই দোকান চাব পাৰে। ফুল আছে, এইফালে ফুলৰ দোকান। অঁ ল'ম ব'লা, আমি ঘূৰি আহোঁ ব'লা। এইটো আহিছে ময়ূৰ পাখি আপোনালোকক লাগে যদি এজন। দাদা ক'ৰ পৰা আহিছে? কি পাওঁ চাওঁ। লাগি কিবা ক'বা নেকি? লাকিক বোলে পিষ্টল লাগে। কি পিষ্টল লাগে? ক'ত বা আছে? এইফালে আহচোন, পিষ্টল কিনিম আহা। কোনো তুমি লাষ্টতে থাকা, তুমি দেখাই নাপায়। কোনো হাই দিয়া। সোমাই যাওঁ, কি কি আছে চাওঁ। ইয়াত আপুনি পাণ পাব, পাণ খাই যদি আপুনি খাব পাৰিব। আৰু ইয়াত আমাৰ তাৰমানে আৰু এটা বস্তু আপোনালোকক দেখুৱাওঁ। পিছফালে তাৰমানে থিয়েটাৰ হৈ আছিলে, আজি লাষ্ট নিশা আছিলে। যোৱাকালি লাষ্ট নিশা গ'ল নেকি, থিয়েটাৰ শেষ হৈ গ'ল। তো মই অহা নাছিলোঁ, তো থিয়েটাৰ চোৱা নহ'ল। ইফালে পাণ দোকান, এইবিলাক চব দোকান, আৰু ইফালে চব বস্তু মানুহ ধুনীয়া মানুহ। খেলা বস্তু আছে ধুনীয়া, এইবিলাক খেলা বস্তু, এইবিলাক চাব পাৰে আপুনি। কিমান ধৰণৰ খেলা বস্তু আছে, বহুত খেলা বস্তু আপোনালোকে চাব পাৰে। পূজাৰ আপোনাৰ চহৰটো আপোনালোকক সকলো দেখুৱালোঁ, ভিতৰৰ পৰা বাহিৰলৈকে।
আপোনালোকে কেনেকুৱা লাগিলে ভিডিঅ'টো ক'ব। তো মই আগতে এনেকুৱা ভাল ব্লগ ভিডিঅ' মই ইমান এটা বনোৱাৰ হেৰি নাই, তো বনাইছোঁ, আপোনালোকে তো অলপমান ছাপোৰ্ট কৰিব। তো আপোনালোকক দেখুৱাই আছোঁ পূজাটো। হেল্ল' গাইজ, আপোনালোকক এটা কথা কওঁ, যদি আপোনালোকে পূজা চাব আহে তেতিয়াহ'লে আপোনালোকে কিন্তু পইচা লৈ আহিব, কাৰণ পইচা নহ'লে কিন্তু পূজাত কাম নাই, কাৰণ বহুত দাম বস্তু আপোনালোকে কিনিব নোৱাৰিব, ইমান দাম বস্তু মানে কি ক'লোঁ আপোনালোকক। যদি আপোনালোকে পূজা চাব আহে লগত অলপ পইচা বেছিকৈ আনিব, তেতিয়া আপোনালোকৰ কাৰণে ভাল হ'ব, কাৰণ পইচা ইমান দাম তাৰমানে পূজাত একো বস্তুৱে ল'ব নোৱাৰি। ক'ত তো এতিয়া তাৰমানে আমাৰ লাকি এটা পিষ্টল, লাকি পিষ্টলটো দেখাই দিয়া তোমাৰ। তো লাকিক এটা পিষ্টল দিলোঁ, পিষ্টলটোৰ মানে দাম 120 টকা লৈছে, তাক লাগে 200 টকা। তো 200 টকাৰ পিষ্টলে নহয়, এইবিলাক পিষ্টলৰ ইমান দাম কম, গতিকে ইমান দাম বস্তু আপোনালোকে কিনিবই নোৱাৰি। তো একো নাই বাৰু, কিছুমান মানুহৰ কাৰণে প্ৰব্লেম হয়। তো চাই থাকক, মই ভিডিঅ'টো আপোনালোক কণ্টিনিউ কৰি আছোঁ। বেলুন এইবিলাক বাবু কি ল'বা তুমি? হা বেলুন কেই টকা দাদা এইটো? হা 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 50 টকা, অলপ কম কৰা। তো আপোনালোকে চাওক, এই অকণমানি আপোনাৰ পুতলাত মাত্ৰ 50 টকা লাগে, ভাবি চাওক। অলপ এই ময়ূৰ পাখিবিলাক আপোনালোকে চাওক কিমান ধুনীয়া। এইবিলাক বিকিব আহিছে, ইহঁতে নলবাৰীৰ পৰা অহা বুলি কৈছে। তো বেয়া লগা নাই, ভালে লাগিছে। তো চাওঁ আহকচোন কিমান দাম। অঁ দাদা কিমান দাম এইটো? হা 20 টকা, 10 টকা হ'বনে? ল'ব লাগিব লাগিবনে? নালাগে নালাগে, যাওক বেলেগ ল'ম ব'লা। ময়ূৰ পাখি চালোঁ, দাম 20 টকা লাগে, নলওঁ, নালাগে, দৰকাৰ নাই। তো ইয়াত কিবা পেপা ওলাইছে, এইবিলাক পেপা। তো লাকি ব'লা, আমি এই হেৰিত উঠিম ব'লা, এই গাড়ীত। তো লাকি উঠিছে, লাকি ভালকৈ ধৰা। এইটো লাকি আমাৰ উঠিছে ইয়াতে ওপৰত, এইটো লাকি। লাকি অঁ বাবু ভালকৈ ধৰা, বাই বাই। এই বাবু বাই বাই। ভাল লাগে, সৰু সৰু বাচ্চাবিলাকৰ কাৰণে এইটো আনিছে, যিয়ে নহওক বাৰু পূজাত সৰু বাচ্চাবিলাকে অলপ ভাল পায় আনিলে। তো আমাৰ লাকি উঠিছে, সেইটো আপোনালোকে দেখিছে। মাথা ঘূৰাব বুলি ভয় লাগে, কিবা কৰে। বাই 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 বাই। সি ফূৰ্তি পাইছি পুৰা একদম ন, পুৰা মজা পাইছি। আৰু ক'ত আছে? আছো আছো আছো, সি বিচাৰি পোৱা নাই। আব্বা বাই বাই। তুমি নামিবা? হৈছে হৈছে। লাকি অলপমান মাথা অলপ বেয়া লাগিছে চাগে, তাৰ বেয়া লাগিছে গাটো, সি অলপ ভয় খোৱা যেন হৈছে। কিন্তু এনেই ফূৰ্তিতে মানে উঠিম বুলি ক'লেতো উঠালোঁ, নামিম বুলি কৈছে। এই নামে দিয়া, তাক নামে দিয়া, এই তাক নামে দিয়া, এই এইটো নামে দিয়া। হা হা লাকিয়ে নামি আহিলে, তো আমি উঠিলোঁ। তো আপোনালোকক পুতলাৰ দোকানবিলাক দেখাইছোঁ চাগে। ইয়াত পুতলাৰ দোকান আছে এখন, পুতলা 100 টকা। আপুনি যদি পুতলা লয় তেতিয়াহ'লে আপুনি 100 টকাত ল'ব লাগিব, ফিক্স প্ৰাইচ 100 টকা। আপুনি যেনেকুৱা ধৰণৰ পুতলা লয়, ইমান ধুনীয়া পুতলা আছে ইয়াত, আপুনি পুতলা ল'লে ল'ব পাৰিব। ধুনীয়া ধুনীয়া পুতলা আহিছে। হা ব'লা আমি চাওঁ বেলেগ আৰু কি আছে। আইচক্ৰীম খাব নোৱাৰা, আইচক্ৰীম খালে তোমাৰ কাহ হৈছে নহয়, আইচক্ৰীম পিছত খাবা হা, আইচক্ৰীম খাব নালাগে। তো আমি আহি আছোঁ, পূজাৰ পৰা ওলাই আহিলোঁ, চালোঁ। আৰু ইয়াত এটা বস্তু ওলাইছে, কাপ। আপোনালোকে যদি কাপ লয় ইয়াত ল'ব পাৰে, কাপ ওলাইছে এইবিলাক, কিমান টকাকৈ বা কাপ ল'ব পাৰিব। ধুনীয়া ধুনীয়া কাপ, প্লেট চব আছে ইয়াত, ছেট আপুনি ল'ব পাৰিব।
অ' দাদা কিমান টকা পিচ? অ' দাদা কিমান? অ' কাপ কিমান? হা হা যোৰা 100 ছয়টা 100 কাপবিলাক ভাল লাগিছে ধুনীয়া কাপ ওলাইছে প্লেটো আছে ইয়াতে এইটো কি বস্তু ওলাইছে গাইজ চব সৰু বাচ্চাৰ তো এইটো চালো তোমাক কোনটো লাগে ভিডিঅ' কৰি থাক হা এইটো লাগে ओ भैया ये कितना रुपया का है कितना रुपया 20 रुपया 10 रुपया नहीं होगा এইটো লাগে এইটো ল'বা তো লাকি কেইটা কিনি দিলোঁ তাৰমানে মই লাকিয়ে খুজিছে ओ भैया 20 रुपया तो छूटता नहीं है 500 रुपया का है होगा 500 होगा खुला होगा इधर लीजिए सौ समझ रहे हो ना তো এইটো কেনেকুৱা বস্তু ভাল লাগে সৰু বাচ্চাবিলাকৰ ইয়াত বেলুন আছে আপোনালোকে বেলুনবিলাক চাব পাৰে ইয়াত আছে এইবিলাক বেলুনবিলাক আপোনালোকে ধুনীয়া বেলুন আহিছে ओ भैया कितना रुपया 10 रुपया एक का তো ভাল লাগিছে বেলুনবিলাক আৰু সেইটো আছে আপোনাৰ লাভ বেলুন ওপৰৰ পানী উৰি থাকে গেছ দিয়া নহয় এইবিলাক গেছ দিয়া নহয় ফুটি যাব পাৰে কিন্তু হেৰি হ'লে আপোনালোকক দেখুৱাইছোঁ আৰু আমি ইফালে আমি যাওঁ বলক কি আছে চাওঁ বলক আপোনালোকক গুণু খাই দিয়া এতিয়া আমি পূজা চাই আছোঁ ঘূৰি আছোঁ অলপ ঘূৰি চাওঁ কি বস্তু দেখা পাওঁ ইয়াত আৰু আছে বহুত দোকান আছে তাৰমানে দোকান আপুনি ইয়াত শেষ কৰিব নোৱাৰিবা জোতাটো লগাই দিয়া তাক বহুত বস্তু আছে আপোনালোকে শেষ কৰিব নোৱাৰিব আপোনালোকৰ যদি টকা আছে তেতিয়াহ'লে আপোনালোকে চব বস্তুৱে কিনিব পাৰিব কিন্তু আমাৰ দৰে মানুহ আৰু কি কিনিম আমাৰতো ইমান হেৰি নাই আৰু ইয়াত কি ওলাইছে চাওকচোন এইবিলাক ওলাইছে টেকেলি মানে আপোনালোকে পইচা থ'ব পাৰিব এই খুৰাটো দাদু টকা বহি আছে ইয়াত ঐ এইটো কিমান টকা এইবিলাক 60 টকা লাগে আৰু এইবিলাক সৰু সেইবিলাক মাছৰ কিবা কিবি এনেকৈ ওলাইছে আৰু এখন মণিহাৰী দোকানত আপুনি কি লয় ল'ব পাৰিব এইবিলাক কিবা কিবি আছে খাৰু চাৰু এইবিলাক তো বহুত বস্তু ওলাইছে তাৰমানে আপুনি হিচাপ কৰিব নোৱাৰিব পূজাত আহিলে আপোনালোকে যদি আহে পুথিমাৰী পূজা আমাৰ ইয়াত পুথিমাৰী পূজা বহুত ভাল পুথিমাৰী দুৰ্গা পূজা তো প্ৰত্যেক বছৰে হয় ইয়াত পূজা হয় তো ইয়াত পূজাত তাৰমানে বহুত দূৰৰ পৰা মানুহ আহে আপোনালোকে পুথিমাৰী পূজাত যেতিয়া আহে তেতিয়াহ'লে আহিব বহুত ভাল ইয়াত ধুনীয়া হয় মানুহ বহুত হয় তো আপোনালোকে যদি আহে ইয়ালৈ আহিব বহুত দোকান হয় তাৰমানে দোকান আপোনালোকে শেষ কৰিব নোৱাৰিব মই গৈছোঁ ফুলখালি আমাৰ ক'ত থাকিলে ফুলখালিত মই তাৰমানে আমাৰ ইয়াৰ নাম তাৰমানে গুণু হয় আমাৰ ফুলখালিৰ নাম তেওঁ মানে ফুলখালিক লৈ আহিছোঁ আজি পূজা চাবলৈ তাৰমানে আমাৰ তেখেতে মিছেছ নাহিলে তো আমাৰ লাকি আহিছে মোৰ লগত লাকি আৰু ফুলখালি আহিলোঁ যে অলপ হা কি লাগে লাকিয়ে তাৰমানে মোক মাথা গৰম কৰি দিছে এইটো লাগে সেইটো লাগে চশমা লাগে বোলে কি চশমা লাগে চাওঁ আহকচোন ইয়াত চশমাৰ দোকান এখন আপোনালোকে চশমা যদি লাগে ইয়াত চশমা পাই যাব চশমাৰ দোকান আহিলোঁ অলপ 20 টকা দিব পাৰিম ক'ত ঘৰ আপুনি চাৰিআলি ক'ত অলপ কিবা কৈ দিয়া
কৈ দিয়া অলপ কৈ দিয়া কিবা কিবি তো পূজা কেনেকুৱা লাগিলে চাই ভাল লাগিছে তো ইয়াত প্ৰত্যেক বছৰে পূজা হয় হয়নে কিমান ডাঙৰ পূজা হয় ঠিক আছে তো চশমা আমি চাওঁ কি চশমা আছে সৰু সৰু বাচ্ছাৰ চশমা দেখুৱাচোন লাকি লৈ মানে চশমা লৈছোঁ চশমাটো এটা ভাল লগা নাই লাকি চোৱাচোন কেনেকুৱা লাগে এইফালে চোৱা ভাল লাগিছে এনেকুৱা চশমা ল'বা তুমি কোলা বেলেগ কালাৰ লোৱা ভাল কালাৰ আমাৰ ফুলফালীয়ে তাৰমানে কিবা চাই আছে ভুলো কিবা ল'ব আৰু বেলেগ দেখুৱাচোন বেলেগ ইফালে চোৱা ভাল লাগিছে তোমাক লাগিব তো লাকিয়ে চশমা চাই আছে তো চশমা কিছু ল'লোঁ ইফালে ইফালে কেই টকা এইযোৰ 100 টকা অলপ কম লোৱা অকণমান দেৱী দুৰ্গা দেৱী আপোনালোকক ভিতৰত গৈ আছোঁ ভিতৰত আমি মণ্ডপটো দেখুৱাওঁ পূজাৰ মণ্ডপটো এইটো হৈছে পূজাৰ মণ্ডপ ইয়াত বহুত মানুহ আহে মানুহ বহুত ভিৰ হয় ইয়াত তো আপোনালোকে যদি আহিব ইয়াত পূজা মানে বহুত ভাল হয় তো বহুত দূৰৰ দূৰৰ পৰা মানুহ আহে পূজা কৰিবলৈ এইটো প্ৰতিমা দেৱী এইটো আপোনাৰ মণ্ডপ পূজাৰ মণ্ডপটো আপোনালোকক দেখুৱালোঁ বহুতে ধুনীয়া দেখিবলৈ বহুতে সুন্দৰ তো আমাৰ ইয়াত আজিৰ পৰাই নহয় বহুত বছৰ পুৰণি এইটো তাৰমানে পুথিমাৰি পূজা বহুত বছৰৰ পৰাই হৈ আছে আমি জন্মই হোৱা নাই বহুত আগৰ পৰা হৈ আছে তো সেনেকুৱা ইয়াত আহিছোঁ মই যোৱাবাৰো আহিছোঁ কিন্তু ভিডিঅ' সেইবিলাক কৰা নাছিলোঁ এইবাৰ মই আপোনালোকক ভিডিঅ'ৰ যোগেদি দেখুৱাইছোঁ তো ভিডিঅ'টো কেনেকুৱা হয় নাজানো আপোনালোকে চাব তো ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো তো চাই থাকক মই আপোনালোকক দেখুৱাইছোঁ পূজাৰ এইটো আমাৰ ফুলখালি হাই দিয়া এটা আৰু লাকি হাই দিয়া তো লাকিয়ে তাৰমানে কিবা কিবি খুজি আছে বস্তু তো আমি তো দেখুৱালোঁ আপোনালোকক পূজা মণ্ডপটো আপোনালোকে চালে তো গাইজ পূজাৰ ভিতৰৰ পৰা ওলাই আহিলোঁ ইমান ভিৰ মানুহ ভিৰত আপুনি সোমাব নোৱাৰিব ইমান ভিৰ হৈছে আপোনাক ক'লোঁ তো লাকিয়ে বোলে আইচক্ৰীম খায় চাওক মানুহে আপোনালোকে দেখিছে ইমান মানুহৰ ভিৰ ভৰি দিব নোৱাৰি মানে ভিতৰৰ পৰা ওলাই আহিছোঁ য'ৰ পৰা পূজা মণ্ডপৰ পৰা আহি আমি এনেকৈ ওলাই আহিলোঁ তো এতিয়া কিবা কিবি লৈ আমি এতিয়া ঘৰলৈ যাম তো আহক আৰু কি চাবলৈ পাওঁ তো গাইছ আমি বহুত ঘূৰিলোঁ ঘূৰি আমি এতিয়া পূজা চাই আহিলোঁ তো চাই এতিয়া আমি এতিয়া ঘৰত যাওঁ তো আজি এইখিনিয়ে দেখালোঁ আপোনালোকক আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটো নতুন হয় যদি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকে তো আজিলৈ ইমানে কোৱা বাই বাই ক বাই